আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে মোৰ ইউটিউব চেনেলৰ জৰিয়তে অহা 5 অক্টোবৰ তাৰিখৰ পৰা অসমীয়া সংগীতত অনন্য মাত্ৰা প্ৰদান কৰি এক নিজস্ব ধাৰাৰে অসমীয়া সংগীতক ভেটি সুদৃঢ় কৰা শিল্পীসকলৰ সাক্ষাৎকাৰ ভিত্তিক এটি অনুষ্ঠান আমি আৰম্ভ কৰিবলৈ লৈছোঁ। লগতে অসমীয়া লোকসংগীত আৰু বাদ্যসমূহৰ সংৰক্ষণৰ প্ৰচেষ্টাৰে সেইসমূহক আমি তুলি ধৰাৰ এক প্ৰচেষ্টা হাতত লৈছোঁ। গতিকে উক্ত প্ৰচেষ্টাত আপোনালোকৰ আশীৰ্বাদ, মৰম আৰু আন্তৰিকতাপূৰ্ণ সঁহাৰি আমি কামনা কৰিলোঁ আৰু আশা কৰিলোঁ নতুনে যাতে এই তথ্যবিলাক আহৰণ কৰি অসমীয়া সংগীতক অনাগত দিনত সঠিক আৰু শুদ্ধ ৰূপত আগবঢ়াই নিয়াত সফল হ'ব। ধন্যবাদ। যোৰহাটৰ এগৰাকী অক্লান্ত সাংস্কৃতিক কৰ্মী শিখা গগৈয়ে অহা 5 অক্টোবৰৰ পৰা তেওঁৰ ইউটিউব চেনেলৰ জৰিয়তে গানৰ মানুহ প্ৰাণৰ মানুহ শীৰ্ষক এক অনুষ্ঠান আৰম্ভ কৰিবলৈ আগবাঢ়িছে। ইয়াৰ জৰিয়তে অসমীয়া সংগীতৰ ভেটি সবল কৰা শ্ৰদ্ধাৰ সংগীত শিল্পীসকলৰ লগতে সংগীত পৰিচালক, গীতিকাৰ, সুৰকাৰ সকলৰ বিভিন্ন ধৰণৰ সাক্ষাৎকাৰ আদি লৈ নতুনসকলকো এই মজিয়াত স্থান দি অসমীয়া সংগীতে কিদৰে যাত্ৰা আৰম্ভ কৰি আজিৰ পৰ্যায় পাইছে, অনাগত দিনত ই কি ৰূপ পৰিগ্ৰহ কৰিবগৈ, এনেধৰণৰ এক চিন্তাৰে এক মহান প্ৰচেষ্টা হাতত লৈছে। শিখা গগৈৰ এই প্ৰচেষ্টা আদৰণীয়। মই তেওঁলৈ শুভেচ্ছা জনাইছোঁ। কেৱল অসমীয়া আধুনিক সংগীতেই নহয়, এই চেনেলটোৰ জৰিয়তে লোকসংগীত, লোকবাদ্য আদিৰ বিষয়েও বিভিন্ন সময়ত চৰ্চা হ'ব। ৰাইজে শিখা গগৈৰ এই প্ৰচেষ্টাত যদি সঁহাৰি দিয়ে নিশ্চয় তেওঁ উৎসাহিত হ'ব, আগলৈ নতুন নতুন কাম কৰিবলৈ প্ৰেৰণা পাব। মই পুনৰবাৰ শিখা গগৈলৈ এনে এটা প্ৰচেষ্টা হাতত লোৱাৰ বাবে শুভেচ্ছা জনাইছোঁ। অহা 5 অক্টোবৰৰ পৰা তেওঁৰ ইউটিউব চেনেলৰ জৰিয়তে গানৰ মানুহ প্ৰাণৰ মানুহ শীৰ্ষক এটি অনুষ্ঠান আৰম্ভ হ'ব। আমি সকলোৱে তেওঁক শুভেচ্ছা জনাইছোঁ। এই অনুষ্ঠানটি তেওঁ সফলতা লাভ কৰক। অসমীয়া সংগীতৰ প্ৰকৃত ক্ষেত্ৰত এই অনুষ্ঠানৰ মজিয়াত অসমীয়া সংগীতৰ বিষয়ে পুংখানুপুংখভাৱে বিশ্লেষণাত্মকভাৱে আলোচনা হ'ব বুলি আশা কৰিলোঁ। ধন্যবাদ। নমস্কাৰ, মই জয়ন্ত নাথ। শিখামণি গগৈ প্ৰিয়কৰ শিখামণিক মই বহুদিনৰ পৰাই পাইছোঁ। তেনেই কণমানিৰ পৰা তেওঁ বহু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল, সুন্দৰকৈ গায়। তাৰপিছতো পৰৱৰ্তী সময়তো মই বহুবাৰ মোৰ ওচৰত আমি লগ পাইছোঁ। তিয়ক কলেজতো তেওঁ বজায়ো, তাবলাও বজায়, সুন্দৰ গীতো গায়, গীত লিখে, সুৰ কৰে। যথেষ্ট প্ৰতিভা সম্পন্ন এগৰাকী উদীয়মান শিল্পী। তেওঁ এটি অনুষ্ঠান কৰিব, তেওঁ এটি ইউটিউব চেনেলৰ যোগেদি এটা অনুষ্ঠান কৰিবলৈ লৈছে, গানৰ মানুহ প্ৰাণৰ মানুহ। ইয়াত তেওঁ অসমৰ বহুকেইজন শ্ৰদ্ধাৰ গীতিকাৰ, সুৰকাৰ বা শিল্পীক সাক্ষাৎকাৰ গ্ৰহণ কৰিব আৰু সাক্ষাৎকাৰবিলাক এই পেজৰ যোগেদি ৰাইজলৈ আগবঢ়াব। নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীসকলে, নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে এই সাক্ষাৎকাৰসমূহ চাই, বিশিষ্ট অভিজ্ঞ ব্যক্তিসকলৰ সাক্ষাৎকাৰসমূহ চাই নিশ্চয় উপকৃত হ'ব। গতিকে গানৰ মানুহ প্ৰাণৰ মানুহ আহি আছে আপোনালোকৰ আগলৈ অহা 5 তাৰিখে, 5 অক্টোবৰ তাৰিখৰ পৰা। গতিকে মই গানৰ মানুহ প্ৰাণৰ মানুহ সৃষ্টি কৰা শিখামণি গগৈ, তেওঁলৈ মই শুভেচ্ছা জনাইছোঁ, পেজটোলৈ শুভেচ্ছা জনাইছোঁ। সকলোৱে যাতে পেজটি চায় আৰু ইয়াৰ পৰা উপকৃত হয়। ধন্যবাদ। শিখামণি গগৈ ইউটিউব চেনেলৰ জৰিয়তে অহা 5 অক্টোবৰ তাৰিখৰ পৰা যি গানৰ মানুহ প্ৰাণৰ মানুহ শীৰ্ষক
অনুষ্ঠানটিৰ পাতনিমূলি হৈছে তাৰ বাবে মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ অনুষ্ঠানটি অসমীয়া সংগীত জগতত একক আৰু অনন্য হ'ব। তদুপৰি উক্ত অনুষ্ঠানৰ জৰিয়তে অসমৰ বিশিষ্ট সংগীত পৰিচালক, গীতিকাৰ, সুৰকাৰ, শিল্পীসকলৰ সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠানটিৰে সংগীত জগতত এটা সঠিক ধাৰা অনাৰ যি প্ৰচেষ্টা হাতত লৈছে তাক সদায় সঁচাই শলাগ ল'বলগীয়া। লগতে অসমৰ সংগীত আৰু লোকবাদ্যসমূহৰ তথ্য সংগ্ৰহৰ যি প্ৰচেষ্টাৰ কথা জানিব পাৰিছোঁ। অতি আন্তৰিকতাৰে আদৰি ল'ব বুলি আশা কৰিছোঁ। অনুষ্ঠানটিৰ শুভাৰম্ভৰ প্ৰাক মুহূৰ্তত বিশিষ্ট কণ্ঠশিল্পী শিখামণিৰ এই সুন্দৰ প্ৰচেষ্টাত আন্তৰিকতাৰে শলাগ লৈছোঁ আৰু অনুষ্ঠানটিৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। নমস্কাৰ, মই লোকনন্দন মৃদুল বৰুৱা, সুদূৰ চিটি অৱ ডেষ্টিনি বিশাখাপট্টনমৰ পৰা মৰমৰ শিখামণি গগৈলৈ তেওঁ আৰম্ভ কৰিবলৈ লোৱা নতুন ইউটিউব চেনেল গানৰ মানুহ প্ৰাণৰ মানুহলৈ শুভেচ্ছা জনালোঁ। তেওঁ এই মহান প্ৰচেষ্টা যাতে সফল হয় তাকেই কামনা কৰিছোঁ। আশা কৰোঁ চেনেলটি আপোনালোকে আদৰি ল'ব। ধন্যবাদ।